বান্ধৱীসকল কি খবৰ আপোনালোকে আশা কৰোঁ সকলোৱে ভাল। মই এতিয়া ওলাই আহিছোঁ বৰ্তমান মন্দিৰলৈ। আমাৰ ইয়াৰ গাঁৱৰ পৰিৱেশ, ইয়াৰ দলংখন পাৰ হৈ আহিছোঁ আমাৰ ঘৰৰ ওচৰতে। যিহেতু নদী আছে, নদীত এতিয়া বৰ্তমান পানী নাই, কিন্তু বাৰিষা ছিজনত এইখন নদী ভৰ্তি হৈ থাকে পানীয়ে। আৰু এতিয়া বৰ্তমান মই পালোহি মৰিঢল চাৰিআলি, আৰু মৰিঢল চাৰিআলি পাই মই এয়া দেখিছেনে, আৰু এইপিনে মৰিঢল হাইস্কুলত মেট্ৰিক পৰীক্ষা চলি আছে। আমাৰ খোৱাহাতৰ ল'ৰাটোৱে মেট্ৰিক দিছে এইবাৰ। আৰু এতিয়া আহি পালোহি মন্দিৰৰ। মায়ে মই যিহেতু মন্দিৰলৈ আহিছোঁ, মন্দিৰৰ আহি পাই ভৰি হাত ধুই ল'লোঁ। আৰু এইপিনে অৱশ্যে মন্দিৰ বনাই আছে। আৰু তাৰ পাছত আমি চাকি চুকা জ্বলাই ল'লোঁ। বহুত দিনৰ মূৰত এইবাৰ মন্দিৰলৈ আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ বহুতেই চাই, হয়তো ভিউজো বহুত আহে, ছাবস্ক্ৰাইব নকৰে, ছাবস্ক্ৰাইব কৰি দিবচোন। আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ নতুন এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।